আহক আমি বজাৰ দখল কৰোঁ আহক আজি বজাৰ দখল কৰোঁ মই আপোনালোকক ক'বলৈ লৈছোঁ কোনখিনি বজাৰ কোনখিনি ৰিটেইল ছেক্টৰ বা কোনখিনি ক্ষুদ্ৰ ব্যৱসায় আমি দখল কৰিব পাৰোঁ উদাহৰণস্বৰূপে আমি শাক পাচলি বজাৰখনৰ কথাই কৈছোঁ গুৱাহাটীৰ টোটেল পপুলেশ্যন হৈছে নিয়াৰ এবাউট 1,30,00,000 যদি আমি 1,30,00,000 শাক পাচলিৰ চব্জি খিলঞ্জীয়া মানুহখিনিয়ে ছাপ্লাই কৰিব পাৰোঁ ভাবকচোন কিমান ডাঙৰ বজাৰ তেতিয়াহ'লে এই বজাৰখন কেনেকৈ দখল কৰিব এই বজাৰখন দখল কৰিবলৈ হ'লে প্ৰত্যেকখন জিলা আৰু ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰত এখন হোলচেল বজাৰ থাকে এই হোলচেল বজাৰখন সাধাৰণতে ডিষ্ট্ৰিক্ট মিউনিচিপাল কমিটি বা এগ্ৰিকালচাৰ মাৰ্কেটিং বোৰ্ডে যেনেকৈ পাৰমৌহী বজাৰখন নিয়ন্ত্ৰণ কৰে আমি তেওঁলোকলৈ গৈ আমাৰ বাবে এটা সৰু হোলচেল মণ্ডি আমাৰ এটা ঠাই বিচাৰোঁ সেই ঠাইটো আমাক দিবই লাগিব কিছু বহুত ক্ষেত্ৰত ক'ব যে ঠাই অলৰেডি এল'কেট হৈ গৈছে বহুত বছৰৰ আগতে আপোনালোকৰ বাবে সেই ঠাই নহ'ব পাৰে তেতিয়াহ'লে আমি ক'ব লাগিব আমি খিলঞ্জীয়া মানুহ আমাক অকণমান হ'লেও ঠাই দিয়ক য'ত আমি সেই বজাৰৰ বাহিৰত হওক বা ভিতৰৰ হওক এটা সৰু ঠাই দিয়ক তাত আমি বজাৰখন ষ্টাৰ্ট কৰোঁ জেনেৰেলি এই হোলচেল বজাৰ শাক পাচলিবোৰ খাৰুপেটীয়া শ্বিলং বা বৰ্তমান অৰুণাচল আদিৰ পৰা বিলাহী আহিছে চ' আমি এটা সৰু স্থান লৈ প্ৰথমতে আমি আৰম্ভ কৰোঁ শাক পাচলি হোলচেলটো আহক আমি আমাৰ নিজৰ ঠাইত নিজৰ ডিষ্ট্ৰিক্টত আমাৰ নিজৰ গুৱাহাটী মহানগৰীত এই হোলচেল বজাৰখিনি আৰম্ভ কৰোঁ